আমি উভতি আহিছো বাতৰি শেষ অংশলৈ। কাৰ্বি আংলঙত সংস্কৃত বোৰ্ডৰ পৰীক্ষাত অনিয়মৰ অভিযোগ উত্থাপিত হৈছে। বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণৰ ঘটনাও সংঘটিত হ'ল। ৰংকুট কামিনী চৰকাৰ বালিকা উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰত এই ঘটনাৰ সংঘটিত হোৱাৰ খবৰ আহিছে। অসমীয়া প্ৰতিদিনৰ সাংবাদিককে ধৰি আহত হৈছে 3গৰাকীকৈ সাংবাদিক। আমি কিছু দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো। পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা পোহৰলৈ আহিছে। এইবাৰ কাৰ্বি আংলঙত সংস্কৃত বোৰ্ডৰ পৰীক্ষাত অনিয়মৰ অভিযোগ উত্থাপিত হৈছিল। বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককে আক্ৰমণ কৰে একাংশই। আৰু ৰংকুট কামিনী চৰকাৰ বালিকা উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰত এই ঘটনাটো সংঘটিত হয়। কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত ৰংকুট এলেকাত বিগত বহুদিন ধৰি সংস্কৃত পৰীক্ষাৰ নামত আচলতে সংস্কৃত বোৰ্ডে যি প্ৰৱেশিকা পৰীক্ষা আয়োজন কৰে তাত দুৰ্নীতি অনিয়মৰ অভাৱ নাই। বিভিন্ন মহলে অভিযোগ কৰিছে। ইতিমধ্যে ৰাজ্যৰ কেইবাখনো সংবাদ মাধ্যমতো প্ৰকাশ পাইছে। আৰু এনে অভিযোগৰ ভিত্তিত আজি আমাৰ হাওৰাঘাট মহকুমা প্ৰেছ ক্লাবৰ সভাপতি প্ৰমুখ্যে আমাৰ 3গৰাকীকৈ সদস্য সাংবাদিক তাত অনুসন্ধান চলাবলৈ যায়। কিন্তু সেই সময়ত আমি পূৰ্বে অনুমান কৰা ধৰণেই তাত প্ৰধান শিক্ষক তথা চেণ্টাৰ ইনচাৰ্জ যিগৰাকী আছে চৰকাৰ, তেওঁৰ বেৰুলীয়া যি গুণ্ডা বাহিনী, সেই গুণ্ডা বাহিনীয়ে আমাৰ সাংবাদিকসকলৰ ওপৰত জঁপিয়াই পৰে। আৰু এটা কথা ক'ব লাগিব, এইখিনিতে যদি সঠিক সময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত নহ'লহেঁতেন তেন্তে নিশ্চয় আজি তাত আৰু এটা মব লেঞ্চিঙৰ দৰে ঘটনা সংঘটিত হ'লহেঁতেন।